আপোনাৰ ৰং ভিচি নম্বৰত ৰিচাৰ্জ হৈ যোৱা ৰিচাৰ্জটো কেনেকৈ ঘূৰাই আনিব ইয়াক লৈ এটা ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সকলোকে শ্বেয়াৰ কৰি দিব। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, স্কিপ নকৰিব। আপোনাৰ যদি DishTV বেলেগ এটা নম্বৰ ৰিচাৰ্জ কৰিব, যিটো নম্বৰ ৰিচাৰ্জ কৰিব লাগিছিলে কিবা কাৰণে নম্বৰটো ভুল হৈ পেলাই বেলেগ এটা নম্বৰ ৰিচাৰ্জটো গুচি গ'ল। বেলেগ এটা নম্বৰত গুচি যোৱা ৰিচাৰ্জটো আপুনি কেনেকৈ ঘূৰাই আনিব সেইটো মই এতিয়া দেখাম। আপুনি ভালকৈ চাব। আপুনি ক'ত গৈ কেনেকৈ কি কৰিব লাগিব নিজেই পাৰিব। আপুনি প্ৰথমতে গুগল ক্ৰম অন কৰিব লাগিব। মই গুগল ক্ৰমলৈ আহিছোঁ। মই ইয়াত গুগল ক্ৰমত মাৰিম www.in DishTV.in এইটো চাওক। মই www.dishtv.in মই ইয়াত টাইপ কৰিছোঁ। টাইপ কৰাৰ পিছত মই এইটো চাৰ্চ কৰিম। চাৰ্চ কৰোঁতে আপোনাৰ চাওক এই এনেকৈ DishTV পেজটো আহি যাব। এই যিটো আপোনাৰ তিনিডলীয়া এইটো আপোনাৰ এই চিনটো আছে ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত হেল্প অপশ্যনলৈ আহিব। এইটো যে হেল্প আছে ইয়াত হেল্প অপশ্যনটো ক্লিক কৰিব। হেল্প অপশ্যনত আহিব। আপুনি ইয়াত যাব, যিটো চেল্ফ হেল্প চেণ্টাৰলৈ যাব, তাত ক্লিক কৰিব। ইয়াত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু আপোনাৰ ভিচি নম্বৰ বিচাৰিছে। ইয়াত আপুনি মই ভিচি নম্বৰ এটা মাৰি দিছোঁ 02511230647। মই এটা ভিচি নম্বৰ টাইপ কৰিছোঁ। ভিচি নম্বৰটোৰ পিছত এতিয়া ইয়াত পাছপৰ্টটো দিব পাৰে, আপুনি OTP দিব পাৰে। আপুনি এইখিনি কৰি পেলাই OTP পঠিয়াব। দেখিব ইয়াত OTP এটা আহিব। OTP অহাৰ পিছত OTP ইয়াত দি দিব। এইটো OTP আহিছে। এইটো OTP আপোনাৰ 210613। এই OTPটো মই কপি কৰি লৈছোঁ। লৈ পেলাই OTPটো মই ইয়াত বহাই দিছোঁ। এইটো OTP মই বহাই দিলোঁ ইয়াত। ইয়াত আপুনি OTP দি দিয়াৰ পিছত আপুনি ইয়াত লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনাৰ খোল খাই যাব। এনেকৈ খোল খাই যোৱাৰ পিছত আপুনি ইয়াত দুটা অপশ্যন দেখাইছে, প্লিজ চিলেক্ট কোৱাৰী দেখাইছে। ইয়াত ক্লিক কৰিব। ইয়াত আপুনি চাব আপোনাৰ যিটো প্ৰব্লেম হৈছে প্ৰব্লেমটো ইয়াত দিয়া আছে, আপুনি এইভাগে কৰি দিব। মই মানে এতিয়া দেখাম আপোনাক যে আপোনাৰ যিটো প্ৰব্লেম হৈছে প্ৰব্লেমটো ইয়াত দিয়া আছে, আপুনি এইভাগে কৰি দিব। মই মানে এতিয়া দেখাম আপোনাক যে আপোনাৰ বেলেগ এটা ভিচিত ৰিচাৰ্জ কৰিব লাগিছিলে, বেলেগ এটা ভিচিত ৰিচাৰ্জ কৰিছিলে। ইয়াত হ'ব আপোনাৰ পে'মেণ্ট এণ্ড বিলিং ৰিলেটেড। এইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আহিব। আকৌ তলত আছে প্লিজ চিলেক্ট কোৱাৰী, এইটো চুব। এইটো ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে তেনেকৈ দেখাব। আপুনি ইয়াত আপুনি কি কৰিব, আপোনাৰ ইয়াত কৰিব আপুনি পে'মেণ্ট মেড অন ৰং ভিচি এমাউণ্ট, এইটো ক্লিক কৰি দিব। আপুনি ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আহি যাব। ওপৰলৈ নিব আপুনি দেখিব। আপুনি তলত আপোনাৰ এইটো ভিচি নম্বৰটো, যিটো আপোনাৰ ভিচি নম্বৰ ৰিচাৰ্জ কৰিব লাগিছিলে সেই ভিচি নম্বৰটো, আৰু আপোনাৰ নিজৰ ভিচি নম্বৰটো টাইপ কৰিব। ৰং ভিচি নম্বৰ, যিটো নম্বৰত আপুনি ৰিচাৰ্জ কৰি দিলে সেই ভিচি নম্বৰটোৰ পৰা আপোনাৰ ভিচি নম্বৰটো দিব লাগে। সেই ৰিচাৰ্জ হৈ যোৱা ভিচি নম্বৰটো তলত লিখিব, ইণ্টাৰ ৰং ভিচি নম্বৰত লিখিব। তাৰপিছত আপুনি কিমান টকা ৰিচাৰ্জ কৰিছিলে, ৰিচাৰ্জ এণ্টাৰ ৰিচাৰ্জ ডেট, আপুনি এইটো কোন তাৰিখত ৰিচাৰ্জ কৰিলে ডেটটো দিব। এণ্টাৰ ৰিচাৰ্জ এমাউণ্টটো দিব, তলত কিমান টকা কৰিছিলে। এণ্টাৰ অৰ্ডাৰ ID, মানে যিটো আপোনাৰ ট্ৰেনজেকশ্যন ID, যে আপুনি গুগল পে' পৰা ৰিচাৰ্জ কৰিছে বা পে'টিএমৰ পৰা ৰিচাৰ্জ কৰিছে, এমাজনৰ পৰা ৰিচাৰ্জ কৰিছে বা মাই DishTV এপছৰ ৰিচাৰ্জ কৰিছে বা য'ৰ পৰা ৰিচাৰ্জ কৰক, আপোনাৰ ভুল হৈ গ'ল ৰিচাৰ্জটো কৰাটো মানে ভিচি নম্বৰটো, সেইটো আপুনি ইয়াত বহাই দিব আপোনাৰ এণ্টাৰ অৰ্ডাৰ ID। তাৰপিছত তলত দেখিব আপুনি এণ্টাৰ ফোন কল, যিটো মই মোবাইল নম্বৰ দিছোঁ সেই মোবাইল নম্বৰটো ইয়াত আহিছে। আপোনাৰ ৰেজিষ্টাৰ নম্বৰটো ইয়াত দি দিব। তাৰপিছত ইয়াত ৰিমাৰ্ক দিবলৈ দিছে, যে ৰিমাৰ্কত আপুনি লিখি দিব। আপুনি ইংলিছতে লিখিব বা হিন্দীতে লিখে আপুনি লিখিব। খালি আপুনি ক'ব ৰং ভিচিত যিটো ৰিচাৰ্জ হৈ গ'ল সেই ভিচি নম্বৰটো, যিটো আপুনি ৰিচাৰ্জ কৰিব লাগিছে সেই ভিচি নম্বৰটোলৈ আপুনি ট্ৰেন্সফাৰ কৰিব লাগে।
সেইভাগে আপুনি কৰাই ল'ব ইয়াত লিখি দিব লিখি দিয়াৰ পিছত আপোনাৰ যিটো আপুনি ট্ৰেনজেকশ্যন আইডিটো কৈ স্ক্ৰীনশ্বট মাৰি ৰাখিব লাগিব যিটো আপুনি ৰিচাৰ্জ কৰিছিলে সেই তাৰ কপিটো এইখিনি ইয়াত আপুনি চুই দিব চ'ৰ্চ ফাইলত ইয়াত কৰাৰ পিছত আহি যাব তাৰপৰা আপুনি ইয়াত স্ক্ৰীনশ্বটটো ইয়াত তুলি দিয়াৰ পিছত ছাবমিট কৰি দিব আপোনাৰ বেলেঞ্চটো যিটো নতুন ভিচি নম্বৰলৈ ট্ৰেন্সফাৰ হৈ যাব